শিক্ষকসকলক প্ৰভিন্সিয়েলাইজেশ্যনৰ পৰা আৰম্ভ কৰি শিক্ষা অনুষ্ঠানবিলাকৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে যিবিলাক মানে পদক্ষেপ আৰ্থিক অনুদান দিয়াৰ কাৰণে ব্যৱস্থা লোৱা হৈছে, হেৰিটেজ স্কুলৰ কাৰণে যিখিনি ব্যৱস্থা কৰা হৈছে, মডেল স্কুল বনাবৰ কাৰণে যিখিনি এটা পদক্ষেপ লোৱা হৈছে, ইয়াৰ দ্বাৰা দি আমাৰ শিক্ষাৰ এটা সংস্কাৰ আৰু উন্নয়ন শিক্ষাৰ দিশত আনিবৰ কাৰণে এইখন চৰকাৰখনে যথেষ্ট পদক্ষেপ লোৱাটো আমি দেখা পাইছোঁ। এইখন চৰকাৰৰ পৰা আজি আমাৰ গোটেই অসমত নতুনকৈ ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, আমাৰ বিভিন্ন ঠাইবিলাকত কলেজ, চৰকাৰী স্কুল খুলিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰা হৈছে, সেইটো এটা প্ৰমাণ যে আমাৰ এই চৰকাৰখনে অসমত নতুন এটা শিক্ষাৰ এই দিশত বিপ্লৱ আনিবৰ কাৰণে চেষ্টা চলাইছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে অসমৰ পৰা বাহিৰত গৈ পেলাই দিল্লী, বেংগালোৰ, বিশাখাপট্টনম, পুনে সেইবিলাকত যাতে গৈ পেলাই উচ্চ শিক্ষা ল'বৰ কাৰণে প্ৰয়োজন যাতে নহয়, আমাৰ এই অসমখনতে আমাৰ এই অসমৰ ল'ৰা ছোৱালীবিলাকে নিজে বিচৰা ধৰণে উচ্চ শিক্ষা তেখেতসকলে যাতে লাভ কৰিব পাৰে, আৰু অসমৰ বাহিৰৰ ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলেও অভিভাৱকসকলেও অসমখনৰ এই শিক্ষা অনুষ্ঠানবিলাকত যাতে পঢ়িবৰ কাৰণে বেছিকৈ আকৃষ্ট হয়, ইয়াৰ কাৰণে এটা ব্যৱস্থা আজি হাতত লৈ পেলাই কাম কৰাটো দেখা পাইছোঁ। গতিকে আজি এই চৰকাৰখনৰ আমাৰ শিক্ষা বিভাগ যাতে আৰু বেছিকৈ কাম কৰিব পাৰে, ইয়াৰ কাৰণে চৰকাৰৰ পৰা বেছিকৈ ধন মুকলি কৰি দিয়াৰ ব্যৱস্থা নিশ্চয় প্ৰয়োজন আছে। আজি এই কৰ্তন প্ৰস্তাৱৰ ওপৰতে আমাৰ বিৰোধীয়ে যিটো আনিছে, মই আমাৰ BTC অঞ্চলৰ কিছুমান সমস্যা